এবাৰ ক'ত যাবি এবাৰ চিঙা দেই নাই লাগবই লাগব সবুৰ মুখতে আছে বালু তাত গিটা ঘুই দিয়ে তাত গিটা ঘুই দিয়ে কেনে পা কেনে ওৰলা অনুভৱ আৰু আছে অনুভৱ কেনে আৰু আছে নেকি হলি জোকলা দি জুলি জুলি গোটা খানি মই হেনা কত লাগব হে দৰ্শক আজি পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকে চাই আছে কলিতা ব্লগছ ইউটিউব চেনেল মই ভাস্কৰ জ্যোতি কলিতা আজি ৰাতিপুৱা থাৰখন লৈ ওলাই আহিছো মানে আজি হৈছে হলি হেপী হলি আৰু ৰং চং লাগি আছে না ৰাতিপুৱা লগছি গাইছ গা চা ধুই পুৰা ওলাই আহিছো অলপমান ইফালে ফুৰো আগৰ জোচ নাই তাৰমানে আগৰ হলি আমি যেনেকুৱা খেলিছিলো এটা মানে সেই জোচটো নাই তাৰমানে আৰু ফিলিংছ তথাপি আমি অলপ আইছো ইফালে আমাৰ গীতু ইফালে আমাৰ সৰু ভাই দুটাও আছে এক লগত এন্দেটো লগালগ হলি ৰাতিপুৱা ওলাই আহিছিলো এতিয়া ওলাই প্ৰাঞ্জল যাওঁ খেলেনো কি হলি খেলছি না খেলা নাই ইফালে একবাৰ যাই আহো মজা কৈ বহুত দিন থাৰখন চলা নাই মই এনে ঠিকে আছে আগৰ চাহটোত পাম নাছিল পাম চাম দি অলপ বেয়া দেখা হৈছে আৰু অলপ ডাঙৰ দিনা আগতকৈ ভাল লাগিছে তথাপি আৰু প্ৰাঞ্জলহঁতৰ ঘৰটো এইফালে ৰ'ব এইফালে গৈ আছো প্ৰাঞ্জল বা আছে নে নাই ঘৰত না মোক এতিয়া গব্ৰহে নেকি আৰু তাকে ভয় লাগিছে চব ৰাস্তাই ৰাস্তাই ৰং চাওক ইফালে এইটো ৰেডি ইফালে হৈছি যা বোকা চকা লগাই দেখোন দে আজি হনা এইগিলা লগাবা হৰি পলো दोस्तों शेष तेरिका आलेनी थारार अवस्था তো গাইছ আইছিলো মাত্ৰ এনে একবাৰ খবৰ ল'বা মই বোলো কোনেনো কি কৰি আছে চাই আহো প্ৰায় চেঞ্জ কৰি দিলাক তাৰমানে কি কম আৰু হেপী হলি আমাৰ ইয়াত এনেকুৱাই তাৰমানে আৰু এইফালে আমাৰ হোটেল খুৰা ইয়াৰ অৱস্থা নাই মানে কাৰো অৱস্থা নহয় আৰু খুৰা কেনে হলি বুলি হলি আজি মই ৰাতিপুৱা উঠি কেনে ভাবছিলো যে হলিৰ আগৰ জোচটো নাই কিন্তু আজি এইখিনি দেখা গৈছে যে আছে মানে আগতে আমি এনেকৈ হলি খেলিছিলো এই গব্ৰা গব্ৰি হ'লেও অলপ কমছি দিয়কচোন আৰু এইফালে আমাৰতো তৃষ্ণা ইয়া বাপ্পা হয়তো তিদীপ ৰিদীপ এই বোলে চা জোকলা দি জুলি জুলি গোটা খানি এন্ডৰ লগত আৰু ক'ত পাতা হয় না তো গাইছ এন্তাততো হ'ল এতিয়া মোৰ তাত যিহেতু ৰং লাগছি মই কাবাক লগাম মইতো ৰং চকা নাই আৰু যাম না মঞ্জল এতিয়া কোন আছে মিস্ত্ৰী কাম কৰি আছে চলো ইফালে বৃন্দাবনদাৰৰ একেবাৰে অৱস্থা নাই বাবা কোনে কৰলাক ৰাতিপুৱা মই আহিছিলো বোলো এনে একবাৰ খবৰ লওঁ আগতে হলিৰ কেনেকুৱা জোচ আৰু এতিয়া জোচটো আছে না মই এনেই আহিছিলো একবাৰ একদম চলা দাঙি লগাই দিছি বাপ্পা অৱস্থা নাই আগতকে বেছি গৈছে মিস্ত্ৰীটা অলপ ৰঙা হৈ যাব লাগে তো ভাগৰ দিনা কাম কৰছি লাহেকে হলি বুলি আমাৰ কনকনটা এই দুটা চলি আমাৰ দাদা আৰু ঘুমে আছে কি কৰা যায় একদম বিছনাত নিকেনে গোব্ৰাম বিছনাত গোবৰ দিবি নেকি তুলি চলি যদি এত্ৰা যায় মাকে যদি গালি পাৰে উপায় নাই ফালকত দিলে ঘুমাব নাপায় ইমান দেৰিলে কি ঘুমাব লাগে না এই ঘৰ ভিতৰত ঘুমে আছে চিৰি তুমি পূৰ্বত আহিছা নে মই ৰাস্তা দেখছো তাক মই যাওঁতে পাকাত চক মাৰিছে যাম কিন্তু অপূৰ্বতা স্বভাৱ বুলি একচুৱেলি কলি ভুল হ'ব মানে ৰং চিৰি साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो মানে প্ৰত্যেক বছৰে এনেকুৱা কৰে ঘৰৰ ভিতৰত সোমাই ৰাখে কি কৰিম আৰু উপায়তো নাই কি কৰা যায় যাওঁ প্লেন নম্বৰ 21 মানে অপূৰ্বতা ৰুমৰ পৰাই নলাল এতিয়া প্লেন নম্বৰ 32 আমাৰ মনোজ দাক খেদবা লাগে মনোজ দাবা কয় আছে মোৰ থাৰখান নাই তিদিবক দিছিলে তাতে পাৰ্কিং কৰি থৈ দিছে ইটা আৰু এইফালে আমাৰ গীতুৰ অৱস্থা একেবাৰে বেয়া বুলি ক'বা নোৱাৰি ইয়াক পানীৰ ৰং লগা নাই এই শুকান ৰংটো মোৰে অৱস্থা বেয়া কৰিছে দে গাইছ চব ঘৰে আহিছো আমি না কি কওঁ তই একদম শান্ত সুস্থকে যা দেখোন হাতী যাবা দিয়া দেখোন তই থকা মকা কৰিলে বেছি হৈ যাব দেই তোমাৰ বৰ্মা বোলে মন্দিৰত যাব ওলছি গাইছ
বদ্ধতা দাউৰ বদ্ধতা আমি দিম আৰু বৰমাক দি লৈ যাম বদ্ধতা জ্বৰ হৈ আছে মনোজ ঘৰৰ ভিতৰত মনোজ দা ঘৰৰ ভিতৰত তুমি আছে অপূৰ্বদাৰ দৰে একে চিৰি আৰু এইফালে আমাৰ মনোজিত ট্ৰেক্টৰ লৈ গৈছিল গাইছ এতিয়া মুম্বাই দিছোন ভালকে মুম্বাই দি ইফালে আছে ইফালে যা মঞ্জৰ এইফালে নাযায় কিয়া যাছো যা নাই কি নলগবি বুলি কৈছো কাৰো কথা মানা নাই আমি টাইমৰ অভাৱে ৱাটাৰ প্ৰুফ দে একো নহয় আমি ইয়াতে সোমাই আছে গাইছ গান চান বজাই সোমাই আছে কি হ'ব চলিলা বেছিকে লয় অলপ শুনছা দাদা কি টংটো কেনাই নাম্বাৰ 1 ইণ্ডিয়ান বাকী যি নহওক সকলোকে মোৰ ফালৰ পৰা আকৌ একবাৰ হেপী হোলী সকলোৰে ভাগৰ ৰঙে যেন সকলোৰে জীৱনবোৰ ৰঙীন কৰি তোলে তাৰে কামনা কৰিছোঁ আৰু এইফালে আমি হোলী খেলি আছোঁ এইফালে মনোজ দাই ওলাই মনোজ দাৰ অপূৰ্বতা দুটা থাকিল চাৰটা আছে আমাৰ সেই দুটা ফাইনেলি মনোজ দা ওলাই গ'ল মই অলপ মুখখন ধুই আছিলোঁ সেইফালে মনোজ দাৰ অৱস্থা ৰঙা কৰি দিলাক বাকী এইবাৰ অপূৰ্বতা দাউৰ পাঞ্জাব দাউছি অপূৰ্বতা বেয়া লাগছি আগত এইফালে অপূৰ্বতাক ধৰিবতো নোৱাৰিলোৱে এনেকৈ দাউৰিও এতিয়া আমাৰ ডাঙৰ দাক অলপ যুঁজি ৰ'ব এইফালে ডাঙৰ দাকটো বাৰু নহ'ল সি অলপ মুখ চুখ ধুই আছিল তো উঠছি মাত্ৰ এইফালে আমাৰ বাইদেউকো অলপমান লগাই দিওঁ আৰু ভালকে দিবা তাতে দি দেই ফটা দি চুলি তুলি লগ ফটা দি দে দাড়িখিনি ৰঙীন কৰি দিছোন দে ফটাটোও দিছোন হল দিয়ক আমাৰ হোলী এতিয়া আমি গা ধোৱাৰ কাৰণে নদীত যাম আমাৰ কাষতে যিহেতু নদী এই নদীত অলপ উৎপাত হ'ব ৰ'ব আমাৰ অপূৰ্বতা তাকটো লগাব পৰা নাই ঘৰৰ পৰা ওলাই বাইকো দিছি দাউচি নদীত খাং নদী দাউৰাম তাক দাউৰে লগে এৰিম তাৰমানে সেইকেইটা আৰু আমাৰ এই উৎপাত আমাৰ চলক গাটো ধুই আহোঁ এটা নৰ্মেল আৰু আমাৰ এইখিনিতনো কেনেকৈ হোলী মানে উদযাপন কৰা হয় আৰু কেনেধৰণৰ মানে এটা জোচ উঠে হোলীৰ দিনা মানে ফাকুৱাৰ দিনা আৰু সেইটো অলপ দেখুৱালোঁ আৰু এইফালে আকাশ টুপি মাৰি গাইছি তো ৰখতে প্ৰাঞ্জলতো আহি পেলাক এতিয়া আমি নদীত যাম গা ধুবা আগতে আমাৰ টিকলো তাৰমানে থমজিত গা চা ধুই অলছি মাত্ৰ ইয়াক এতিয়া এই টানচি ৰ'ব তাৰ মন্তব্য হ'ল যে ঘূৰা ফাকুৱা লগাব লাগে পানীৰ ৰংটো লগাব নালাগে আমাৰ মতে হ'ল কি লগমে এই আৰু देखा आपने लापरवाही का नतीजा है ৰঙে নাই যা ধুই উঠিছিল মাত্ৰ গাইছে আৰু গা ধুব লগা কৰিলো তাক কি হ'ব পুৰ টপলা কৰি ললো তাকো ৰং দিয়া হ'ল এতিয়া নেক্সট আছে অপূৰ্বতা আৰু যদি আপুনি নললে তাৰ খঙে উঠি গৈছিল দেখছি না নাই গাইছ চলো গাইছ আমাৰ গাঁৱৰ হোলী অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা আমি উদযাপন কৰোঁ অলপ কলকাতাত যাই আছে ক্ষমতা কেনে জোচ আছে মই ভাবিছিলোঁ কি আজি জোচ নাই আগৰ জোচ নাই আছে নেকি কালি ক'ত লাগলি ভাবি থাকোঁ কেনে আৰু না কি পুৰা হোৱাৰ পিছত ভাবা নাযায় টাইমত তাৰমানে অৱস্থা বেয়া নেকি ভালকে দিলি তাৰমানে আমি ভাল কৰোঁ পৱনদা আৰু মই কুৱেৰীৰ দিনা বৰপেটাত যোৱা কথা আছে ৰ'ব এতিয়া কি হয় পৱনদাত তাৰ বোলে দোকানখন ভাঙিব বেচেৰা একদম কান্দু মুন্দু হৈ থাকে দুখ মনে থাকে একদম বেয়াও লাগে চকু টকু জল হৈ থাকে একদম দেখিলে বেয়া লাগে মানুহ যাম ৰ'বক এই আমাৰ বিয়াতো মাতব লাগিব তাক মাতাই নাই ৰ'বক দুদিন তাকে মাতি আহিলোঁ যে ভিডিঅ' এটা বনাম বঢ়িয়াকৈ আৰু কুৱেৰীত যোৱা কথাটো কি হ'ব কেঞ্চেলে কৰে না কি ভালকৈ সুধিব লাগিব আলোচনা চলিছিল তাৰমানে এবাৰ কৰা যায় আৰু আহি পালোঁ আমি নদী আৰু নদীতে পানী বাঢ়িছে ৰ'বক বহুত দিন অহা নাছিলোঁ এইগিলাক পানীয়ে নাছিল তাতে পানী চানী আহি গ'ল মজা কৰি চাব পাৰে যে নদীত এখন চাঙৰ ওপৰত যে একবাৰ ভিডিঅ' বনাইছিলোঁ দুৰ্গা পূজাৰ টাইমতে হাতী আহে না আমাৰ এইগিলা ৰাতিতে নাই বনোৱা আৰু এই আৰু নদীৰ পৰিৱেশ আৰু এইফালে ডাম্পাৰবিলাক বালা লোড হৈ আছে বাৰু যি নহওক এইফালে প্ৰাঞ্জল এইফালে কংকন মোৰ মোবাইলত জুমে ঢুকি নাপায় বাৰু এইখিনি আছে এই দুটা দেখছি না সেই দুটা বহুত টাইম ৰখিলোঁ কিন্তু অপূৰ্বতা আটাই তাৰ পৰাই নাহিল এনে সঁচাই আৰু মানে নাহিল আৰু কি বা ভয় কৰে আৰু এনে জানে ডাঙৰ দাও আহি পেলাক আমাৰ তাক বোলে ৰাতিপুৱা এতিয়া ৰং লগাইছোঁ তাৰ বাপ্পা আৰু এতিয়া এই ঘৰত কি দম দি যায় এই মোক কোনো ৰং লগাব নোৱাৰে এই কৰি দিছি কাপি চলি লগাইছে কাপি চলি কেনে লগাব পাতি দিছিল লগাব
बात तो सही है আমি লগেলি তাৰ একদম মানে জিটি আহি যায় মুখত পিছলি লগেলি ভালকে আমি একচুৱেলি মেইন হোলি ৰংটো আনিছোঁ মানে যিটো গুড়া পাউডাৰ যিটো ৰং আৰু সেনেকৈ অলপ এনেকৈ লগে ওলাক মই অলপ লগে লওঁ ৰ'বক বঢ়িয়াকৈ জান আৰু এই ওপৰৰ পৰা আহিবা গুচি ৰ'বক আহিলি না আহাই নাই তো এই তাতে আছে ওপৰৰ পৰা হাৰি চানে আহি আছে নদী নদী এই ৰং খে ঘৰৰ পিছত আহিছা কি লগাম তো নদী চান কি লগাম তাকে ৰঙে নাই আইসা হে ঘৰ হাতে হাতে ৰেডি কৰি লৈছো এনেক মানে কোৱা নাই No, 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 no. रुको जरा सबर करो ইবাৰ ক'ত যাবি ইবাৰ তো গাইস কেনে ওরা অনুভৱ আৰু আছে অনুভৱ কেনে আৰু আছে নেকি কেঁচা অনুভৱ একদম অৱস্থা নহ'ব কেমেৰা মেনে আৰু হলি হলি গাইস আমি নদী পাৰত এনেকে হলি খেলি আছো চাওক অৱস্থা অপূৰ্বদা কেনে বঢ়িয়া বেটা ডাৱৰ পিনা আৰু তই দিছা নে দিলি কি হ'ল গাইস এনেকৈ আমাৰ হলি এই চাওক গাইস বাপ্পা ও এই তাৰ অপূৰ্বদা কেনাই মোৰ কেংকে গেল ধৰবা গেলি এনে কৰা দেখোন তো কোনে লগাব এনেকৈ হলি মানে কি হ'ল চাবোন এই অপূৰ্বদাই চাবোন আমি এক পিছে আনিছিলোঁ ইমানকেইটাৰ মাজত যেতিয়া সিহঁতে মুখখন ধুবা গেল চাবোন পিছলি পানীত পৰিল বুজিছে নাই এতিয়া চাবোন নাই গতিকে আমি ঘৰতে গাটো ধুম এতিয়া অলপ এনেই আৰু ধামোচা কৰিলোঁ ইয়াক বিচাৰিছোঁ মেইনলি তাক কেনে দিছোঁ হাইচ ৰং ই পাইছে কিন্তু লগ ধুলাৰ কাৰণে গেল দিয়কচোন আৰু ৰংটো এই যি নহওক কেনেকৈ আমাৰ হলি তামচা গ'ল এতিয়া গা তাত ধুই লওঁ মজাকৈ বাকী পৱন দাৰ হাতত যাব লাগিব এনেকৈ আমাৰ হলি গ'ল বাকী যি নহওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেল যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিব তেনেহ'লে বাই 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 চলো